ডিচেম্বৰত ওলাব বুলি শুনিছোঁ এই ইয়াত তো সিহঁতৰ মানে গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল তো পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মানে গাইজ ভিডিঅ' দিয়ে আছোঁ যিহেতু 3 দিনৰ মূৰে তো বাকী যে হওক চাই থাকক কি কৰোঁ কি নকৰোঁ আজি গাইজ বেলেগ ক'তো যাব লগাও নাই এনেই নদী পাৰৰ পৰা ফুৰি আহিলোঁ তো বলক চাই থাকোঁ কেনেকুৱা কি আৰু গাইজ তো পিকনিকো আহি আছে আমাৰ বগামাটিত যাম বুলি ভাবিছোঁ তাতেও এটা ধামাকাদাৰ ভ্লগ তো এইফালে এনেই নদী পাৰৰ পৰা ফুৰি আহিলোঁ যিহেতু কণ্টেণ্ট চণ্টেণ্ট নোপোৱা হৈ গৈছোঁ সেইকাৰণে ভাবিলোঁ এটা সৰু সুৰা ভ্লগ দি দিওঁ নদী পাৰখনো দেখা হ'ল গাইজ তো বলক চাই থাকক কেনেকুৱা কি আৰু এইফালে মানে গাইজ আমাৰ গোহাই যায় আছে হা কিয়া এনেই নদীৰ পানী চাফা হৈছে না তো মানে গাইজ নদীৰ পানীও বহুত চাফা আছে গা ধুব লাগিব আৰু হয়নে আমাৰ গাইজ এইগিলা উঠাওঁতে গৈছিল আগতে নদীত চাওঁ এই আৰু মাটিত কাষতে আমাৰ লাইফ চাঙাকে যাব যিটো লক্ষণ মানে আৰু গাইজ যিহেতু বহুত চাফা হৈছে পানীটো এনে একবাৰ নামি চাওঁ দিয়ক এইফালে দি যাব লাগিব আমাৰ ইয়াত এই কস্তুৰী আকাৰ নাই দিয়ক বহুত কস্তুৰী পানী समझ रहे हो ना ओहो মোবাইলটো পৰি গ'লে ডেঞ্জাৰাছ তো বহুত ঠাণ্ডা হৈ আছে পানীটো বাকী যে নহওক চাই থাকক একেলগে কেনেকুৱা কি মানে গাইজ বেলেগ কণ্টেণ্ট নোপোৱা হৈছে এইটো কি আৰু কৰিম এইবিলাকে ভিডিঅ' কৰি থাকোঁ কেনেকুৱা কি আৰু যদি ক'ত পাই যাওঁ ভাল সি কণ্টেণ্টটো গুচি যাম আৰু এইফালে আমাৰ তোৰ হবাই নাই নেকি এবাৰ পৰাই হা কিয়া কিয়া ক'ত যাবি तो देखना पड़ रहा है अच्छा है मैं अंधा हूँ গাইজ ইমানে কৈ আছে গড়েশ্বৰৰ পৰা ক'ৰবাত বোলে দৰাঙত হিৰিম্বা আছে নে পিৰিম্বা এইগিলা চিনি নাপাওঁ না যদি চিনি পোৱা যায় গেল হয় বাকী যদি চেষ্টা কৰিম যদি যাব পাৰোঁ আৰু পৰীক্ষা আহি আছে আমাৰ ফেব্ৰুৱাৰী মাহত সেইকাৰণে ভ্লগ চগ দিয়াটো অলপ বাদ দিম মাজে মাজে দিম কেতিয়াবা সময় পালে আৰু টাইম নাপালে যাওঁ সময় গাইজ আমাৰ নদীৰ পাৰখনৰ মানে এটা ভিউ এটা চাওঁ কেনেকুৱা কি মানে দেখুৱাই দিব মানে মাজত অলপ ক্লিক কৰিব লাগিব তো বাইক চাই থাকক সকলোকে আৰু গাইজ মানে দলংখনৰ কামটো ইমান স্পীড কৰি আছে মানে দিন ৰাতি 8টা বজালৈকে কৰিব দিনটো কৰি আছে আমি কি ক'ম আৰু মানে কৰিব দিছোঁ আৰু অহাকালি যেতিয়া হেমন্ত মামা যদি অহা হয় মানে ইয়াত আহি যোৱাৰ চান্স আছে দলং তো সেনে কৰি কি আৰু গাইজ কি ক'ম ভাষা নাই আৰু এইফালে সুধি লওক কেনেকুৱা কি মানে দলঙৰ কাম চলি আছে হা এনে দেখাত কেনেকুৱা এনে উৰব নে নিশ্চয় তো গাইজ মানে অহা বছৰৰ 23 ডিচেম্বৰত ওলাব বুলি শুনিছোঁ তো বাকী যে নহওক যদি সোনকালে ওলাই ভালে হয় আমাৰো অলপ সহায় হ'ব তো এনেই আমি এতিয়া ঘূৰি আছোঁ আৰু নদী পাৰখন কুত্তা ঘূৰাই দি বাকী কাম বনটো নাই যিহেতু হা কি বনাব আৰু গাইজ যিহেতু আমাৰ কি বুলি কয় উৰুকাও আহি আছে মাঘ বিহু তো ভেলা চেলা মেজি বুলি কওঁ কিছুমান আমি ভেলা বুলি কওঁ তো এইফালে চাংঘৰ বনাইছে ইয়াত এই বাপৰে বাপ জুম কৰিলোঁ দেখা নাপাওঁ এই ইয়াত তো সিহঁতেও মানে বনাইছে আমিও বনাম বুলি ভাবিছোঁ আমাৰ কি কৰিবি এতিয়া হা তো জানুৱাৰীৰ পাছত মানে বনাবই লাগিব দে আমাৰ কি বনাম এইবাৰ তো হয়তো বিল্ডিং বনাব হয় আমাৰ সেই বনাব ট্ৰি হাউচ মানে মিলি আৰু টকা পইচা দি আৰু নাৰা চাৰা মিলিব লাগিব না নাৰা চাৰা নহ'লে আৰু কাৰ মূৰে কৰিম হয়নে নহয় এনে খবৰ পাতি কেনেকুৱা খবৰ পাতি ভাল সেইফালে নাযাৱা তো গাইজ ক'ব লাগে ভাষা নহয় হৈ গৈছে ব্লগো দিম কি কণ্টেণ্ট নাই
সেইকাৰণে এনেই আৰু বনাই বনাই কুত্তা ঘূৰি দি বনাই দিলোঁ এটা ভিডিঅ' তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ যাতে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ চেষ্টা মানে গাইজ দিয়ে দিম দে আপোনালোকে খালি চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো এতিয়া মানে বাই বাই আজিৰ পাৰে